Hello everyone, welcome back to my another blog. আজি মই আপোনালোকক দেখাব ওলাইছো ৰেষ্টুৰেণ্ট ষ্টাইল পনীৰ মাসালা ৰেচিপি এটা কেনেকৈ বনালো কিনো দিলো ভিডিঅ'টোত আপোনালোকে শেষলৈকে চাব তেতিয়া দেখিব মইনো কেনেকৈ পনীৰ মাসালা বনাও বলকচোন দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব এয়া মই যোগাৰ কৰি লৈছোঁ পনীৰ পিঁয়াজ বিলাহী আদা নহৰু আৰু মগজ জিৰা জালুক ইলাইচি দালচেনি দৈ আৰু ঘিউ তাৰ পাছত মই এখন কেৰাহী লৈছোঁ তাত অকণমান তেল ৰিফাইন তেল দি এই গোটেই ইনগ্ৰেডিয়েণ্টছবোৰ মই অলপমান ফ্ৰাই কৰি ল'ম অলপ বেছি নহয় অলপ স্লাইট তাৰ পাছত মই নিমখ আধা চামুচ দিম অলপ টাইম ফ্ৰাই কৰি থাকিম দি পেলাই নিমখ দি পেলাই 2 মিনিটমান ফ্ৰাই কৰাৰ পাছত মই গোটেই মছলাখিনি মই এটা প্লেটত উলিয়াই দিম আৰু ঠাণ্ডা হ'বলৈ অলপ টাইমৰ কাৰণে থৈ দিম ঠাণ্ডা হোৱাৰ পাছত মই মিক্সি জাৰ এটাত গোটেইখিনি দি পেলাই গ্ৰাইণ্ড কৰি দিম গ্ৰাইণ্ড কৰি পেলাই ফাইন পেষ্ট এটা বনাম এয়া দেখিছে ধুনীয়াকৈ ফাইন পেষ্ট হৈ গৈছে এটা মিহি হৈ গৈছে গোটেই দেখিবলৈ ইমান ধুনীয়া হৈছে ক্ৰিমি তাৰ পাছত মই মছলা তৈয়াৰ কৰি ল'ম ইয়াতে মই লৈছোঁ কাশ্মীৰী লাল মিৰ্চ অলপমান জিৰা গুড়ি ধনিয়া গুড়ি আৰু অকণমান হালধি এয়া দেখিছে মই ধুনীয়াকৈ তৈয়াৰ কৰি লৈছোঁ মোৰ বস্তুখিনি কি লাগে যাতে পিছত মই বিচাৰি থাকিবলগীয়া নহয় কাৰণে মই আগতে ৰেডি কৰি লওঁ বস্তুখিনি এতিয়া মই এখন কেৰাহীত ঘিউ এচামুচ আৰু ৰিফাইন তেল অকণমান দিম মই কম তেলতে মই বনাওঁ বস্তুবিলাক যিমান বনাওঁ বেছি তেল হ'লে ভাল নালাগে অকণ তেলীয়া হৈ যায় যে সেইকাৰণে এতিয়া মই তেলখিনিত মই তেজপাত দুখনমান দিছোঁ আৰু মোৰ ফাইন কৰি লোৱা পেষ্টখিনি ফাইন গ্ৰাইণ্ড কৰি লোৱা পেষ্টখিনি তাতে মই তেলত দি পেলাই অলপ টাইম ভাজি থাকিম তাৰ পাছত বনাই থৈ দিয়া মই মছলাখিনি দি দিম মছলাখিনি দি পেলাই মই অলপ টাইমৰ কাৰণে আৰু ভাজিম যাতে মছলাখিনি ধুনীয়াকৈ ভাজ খাই যায় আৰু সোৱাদটো উঠি আহে তাতে অকণমান মই নিমখ দি দিম আগতে মই নিমখ দিছিলোঁৱে মছলা তৈয়াৰ কৰোঁতে সেইকাৰণে মই এতিয়া অলপমান নিমখ দিছোঁ আৰু অকণমান চেনি দি দিম যাতে অলপমান মিঠা হয় মানে খাবলৈ তাৰ পাছত ঘৰতে মায়ে বনোৱা দৈ অকণমান দি দিলোঁ দিয়াৰ পাছত মই আৰু অকণমান টাইম ফ্ৰাই কৰিম দেখিছে এতিয়া তেলবোৰ উঠি আহিছে বিৰিঙি আহিছে এতিয়া মছলাখিনি ভজা হৈ গৈছে তাৰ পাছত মই অলপমান তেলত ফ্ৰাই কৰি থৈ দিয়া পনীৰখিনি দি দিম পনীৰখিনি দি পেলাই আৰু মই অলপ টাইম ভাজিম পনীৰৰ লগত মছলাখিনি লগাই পেলাই একেলগে ভাজিম তাৰ পাছত অলপ টাইম ভাজাৰ পাছত মই পানী অকণমান দি দিম দেখিছেনে ইমান ধুনীয়াকৈ উতলি আছে তাৰ পাছত মই কাছুৰি মেথি দি দিম কাছুৰি মেথিৰ গোন্ধটো যে ইমান ধুনীয়া লাগে মোৰ সেইকাৰণে মই প্ৰায় চব্জিবোৰত মই দিওঁৱেই কাছুৰি মেথি
এতিয়া মই এটা বাউলত ধুনীয়াকৈ মই বনোৱা পানীৰখিনি উলিয়াই দিম। দেখিছেনে ইমান ধুনীয়া কালাৰ আহিছে, দেখিবলৈ ইমান ধুনীয়া হৈছে আৰু খাবলৈতো ধুনীয়া হৈছেই, ভাইটিহঁতে কৈছে বাৰু। আপোনালোকে জনাবচোন আপোনালোকে চাই পেলাই কেনেকৈ পালে মই বনোৱা ৰেষ্টুৰেণ্ট ষ্টাইলৰ পনীৰ মছালা। ভাল লাগিলে আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা পালে। বহুত থেংক ইউ মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই।